Hi guys, নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আপোনাক সকলোকে। আমি গৈ আছো এতিয়া দোকানত। বহুত দিনৰ দোকানত ওলোৱা নাই, আজি এইটো কাৰণে কাপোৰ কেইটামান কিনিব গৈ আছো। লগৰ এজন আছে, দুজনে গৈ আছো। মই কাপোৰ লম দেই, কি নলব। টি-চাৰ্ট হাফ পেণ্ট কেইটা ল'ব গৈ আছো কাম কৰাৰ কাৰণে। তো বহুত দিন বৰষুণ পৰি আছে কেৰেলাত, এইটো কাৰণে কাপোৰ পুৰা বিজি আছে। এতিয়া নতুন ল'ব গৈ আছোঁ, পিন্ধিবলৈ একেবাৰে খতম হৈ গ'ল। তো ভিডিঅ'টো চাই থাকিব আপোনালোকে এণ্ডলৈকে। তো দোকানত গৈ আপোনালোকক দেখাই আছোঁ কি কাপোৰ কিনো। তো আৰু মোৰ ভিডিঅ'টো আপোনালোকে যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ নিশ্চয় কৰি দিব, এইবোৰ কৰিবলৈ নাপাহৰিব। তো বহুত দিনৰ পাছত ভিডিঅ' আজি বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ, তো সময় পোৱা নাই, এইটো কাৰণে ভিডিঅ' দিব পৰা নাই। বহুত দিনটো কামত ব্যস্ত হৈ থাকোঁ, যিটো কোম্পানী কাম কৰি আছোঁ, সেইটো কাৰণে ভিডিঅ' বনাবলৈ সময় নোপোৱাই যায়। সেইটো কাৰণে ভিডিঅ' বহুত দিন দিব পৰা নাই। তো আজি সময় পাইছোঁ, অলপ দোকানত গৈ আছোঁ, সেইটো কাৰণে ভিডিঅ' বনাই আছোঁ। তো আপোনালোকে নিশ্চয় চাই দিব, চাই কেনেকুৱা লাগে কমেণ্ট কৰিব। তো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আপোনালোকে মৰম দিব, ছাবস্ক্ৰাইব কৰি দিব। তো এনেকুৱা ভাল ভাল ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। আপোনালোকে যদি লাইক কৰি দিয়ে, শ্বেয়াৰ কৰি দিয়ে, ভাল ভাল ভিডিঅ' দিব চেষ্টা কৰিম। তো সময় ওলাইখিনি কাম কৰি থাকোঁ, সেইটো কাৰণে সময় নোপোৱা যায়। কেতিয়াবা এটা ভিডিঅ' দি থাকোঁ। তো অলপ দিন পাছত ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো কেনেকুৱা লাগে ভিডিঅ' চাই আপোনালোকে নিশ্চয় কমেণ্টত জনাব। গৈ আছোঁ, দুজনে গৈ আছোঁ, ৰাস্তাত কোনেও নাই, একদম খালী ৰাস্তা। গৈ আছোঁ দুজনে, এয়া পূৰা বৰষুণ আহিব আছে, পূৰা আন্ধাৰ হৈ গৈছে, বৰষুণ আহিব আছে পূৰা। ৰাতিপুৱা বৰষুণ দি আছিলে, এতিয়া অলপ দিয়া নাই, আকৌ এতিয়া বৰষুণ আহিব ধৰিলে। তো অলপ সোনকালে যাওঁ, আমি সোনকালে যাওঁ দোকানত পাই, আকৌ নহ'লে বৰষুণ মাজত দি দিব। ছাতি একো ধৰা নাই আমি। তো আপোনালোকে ভিডিঅ' চাই থাকিব। সন্ধিয়া সময় ইয়াত মানুহ বহুত ভিৰ থাকে, ভিৰ হৈ থাকে, স্কুল ছুটিৰ টাইম আৰু বহুত ভিৰ হৈ থাকে। আমি এতিয়া অটোৰ ভিতৰত আছোঁ, কাৰণ ইয়াতে কাপোৰ ল'ম ভাবিছিলোঁ, আকৌ এটা বেলেগ কাম আছে। আৰু ইয়াৰ পৰা অলপ দূৰ, কিবা 10 মিনিট দূৰ, আৰু এইটো এটা চেণ্টাৰ আছে, তালৈ যাওঁ আমি এতিয়া। আকৌ এটা বস্তু ল'বলৈ বাকী থাকে, সেইটো কাৰণে তাত যাম আমি এতিয়া। অটোত উঠিলোঁ, অটোৰ পৰা যাওঁ, কিমানো খোজকাঢ়ি যাম, বেছি দূৰ নাই হ'লেও অটোত যাম, কিমানো খোজকাঢ়ি যাম, খোজকাঢ়ি পৰা ভৰি বিষাই গৈছে। হোটেলত সোমাই অলপ ভোক লাগি গ'ল মানে, সেইটো কাৰণে জুচ খাই আছোঁ, চিকু জুচ। আৰু এইটো কিবা চিকেনৰ পৰা বনোৱা চাবালমা বুলি কয়, চাবালমা খাই আছোঁ। তো অলপ ভোক লাগিলে, সেইটো কাৰণে এইটো অলপ হোটেলত সোমাই খাই আছোঁ। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব, স্কিপ নকৰাকৈ। এয়া মনটো খাই আছে, পূৰা জুচ টানি আছে, পূৰা দাই জুচ টানি আছোঁ এতিয়া। অলপ জুচ খাইছোঁ, জুচ হয় চাবালমা। তো অলপ খাই লওঁ, খাই কিনি আপোনালোকক দেখাইছোঁ। আৰু দোকানত সোমাইখিনি পেন লগাই আছে, পাংখা এটা কিনিব লাগে, মোৰ পাংখা দিয়াৰ কাৰণে এটা নতুন পাংখা কিনিম। তো আপোনালোকক দেখাইছোঁ, অলপ জুচ খাই লওঁ, চাবালমা খাই কিনি আপোনালোকক দেখাইছোঁ। আমি কি কৰোঁ আপোনালোকক দেখাইছোঁ, এজনে খাইছোঁ আৰু অলপ কৰি কিনি ভাল লাগিছে, একদম মজা লাগিছে, একদম পূৰা ডাঠকৈ বনাইছে জুচটো, চিকু জুচ হয়, চাবালমা পৰা টেষ্টি আছে, চিকেনৰ পৰা বনোৱা হয়, লগ পাইছোঁ, খাই লওঁ আমি। তো হোটেলৰ পৰা ওলাই কিবা পাংখা চাব আহিলোঁ, ফেন, চিলিং ফেন এটা চাব আহিলোঁ। তো মানুহ নাই, দোকানত সোমালোঁ, মানুহ নাই। তো অলপ ৰখি আছোঁ, ৰখি কিনি ফেন কিনি লৈ যাওঁ। এয়া
গাড়ী বহুত ভিৰ হৈ থাকে ইয়াত ভিৰ মাৰ হৈ আছে দোকানৰ পৰা ফাইনেলি আহি পালোঁ ৰুমত তো কাপোৰ কিনিব গৈছিলোঁ কাপোৰ নাপালোঁ দোকান বন্ধ হৈ থাকিল আৰু কিবা পেণ্ট আনিব আছিলে পেণ্ট আনি ৰুমৰ পেণ্টটো বেয়া গৈছিলে তো নতুন পেণ্ট আনিলোঁ এয়া পুৰা ৰিম'ট ছিষ্টেমৰ এইটো খুলি দে গতিকে এয়া নতুন পেণ্ট লৈ আনিলোঁ এইটো কিবা কি বুলি কয় ইঞ্জিনটো এইটো মেচিনটো ন ইঞ্জিনটো আৰু এইটো কিবা কেইটা এয়া নতুন পেণ্ট তো ৰিম'ট ছিষ্টেমৰ ইয়াৰ প্ৰাইচটো হ'ল ৰিম'ট ছিষ্টেম ইয়াৰ ৰিম'ট আনবক্সিং কৰিছোঁ আমি এতিয়া মই নিজে ফিটিং কৰিম আৰু কাপোৰ চাপোৰ কিনিব নাপালোঁ দোকান বন্ধ হৈ থাকিল এইটো ছিষ্টেমটো বেলেগ আছে ন এইটো ছিষ্টেমৰ ভিতৰত তার আছে আগত ইয়াত ফিটিং কৰা আছিলে এইটো বেয়া হৈ গ'ল ওলাই দিলোঁ এতিয়া নতুন ফিটিং কৰিম তো চাই থাকিব আপোনালোকে গাইজ ফাইনেলি আমাৰ পেণ্ট ফিটিং কৰা হৈ গ'ল তো আপোনালোকক দেখাই দিছোঁ অলপ অন কৰি দেখাই দিছোঁ এই ৰিম'ট ছিষ্টেমৰ ইয়াৰ ৰিম'টটো এইটো ৰিম'ট এতিয়া অন কৰি দিম মই এয়া অন হৈ গ'ল অন কৰি দিছোঁ 2 নম্বৰ লগাই দিছোঁ অলপ স্পীড হৈ গ'ল তো 3 নম্বৰ লগাই দিছোঁ আৰু স্পীড হৈ গ'ল কি বঢ়িয়া বতাহ আহিছে বহুত স্পীডত চলি আছে তো গাইজ এয়া শুই চাইছোঁ অলপ কি মজা লাগিছে পুৰা মোৰ কাপোৰকেইটা হেলি গৈছে ছাৰ কি মজা লাগিছে শুই আছোঁ এতিয়া কিন্তু মোৰ গাডু হৈ আৰু ইয়াত পাতি আছে পাতি বিচাই কিনি এইটো কিবা কম্বল আছে ওপৰত কম্বল চম্বল আছে বিচনা লগাই কিনে আমি ইয়াত শুই থাকোঁ ইয়াৰ ৰিম'ট দবাই এতিয়া শুই থাকিম আৰু উপায় নাই আৰু যিমান গৰম দিওঁ এতিয়া একো টেনশ্যন নাই আৰু 5 নম্বৰ লগাই দিম 4 নম্বৰ এতিয়া চলি আছে 5 নম্বৰ লগাই দিছোঁ বাহ আৰু স্পীড চাওক গাইজ চাওক কি স্পীড চলি আছে গাইজ চাহ আপোনালোকে দেখি পোৱা নাই চাগে এয়া চাওক কি স্পীডত চলি আছে এয়া ৰিম'টটো আৰামত শুই থাক এতিয়া বিন্দাছ আছে নে কৰি কি মজা লাগিছে গাইজ সঁচাকৈ একদম মিছা কোৱা নাই ইয়াত ওচৰৰ কাপোৰকেইটা পূৰা হিলি গৈছে ইয়াত আমাৰ কাপোৰ বেৰা নাই না খিকি নাই এইটো কাৰণে কাপোৰ বিচাৰি ৰাখিছোঁ তো বহুত হিলি গৈছে চাওক গাইজ পূৰা মানে এইটো খিকি নাই এইটো কাৰণে নাৰিকল গছকেইটা দেখা পাই এইটো কাৰণে বন্ধ কৰি থৈছোঁ গাইজ পূৰা চাওক এয়া মোৰ গামোচাখন পূৰা ধুই কিনি একদম মানে মেলিয়াই থৈ দিছোঁ পেনৰ হাৱাত পূৰা উঠি যাব সেইটো কাৰণে ইয়াত মেলিয়াই থৈ দিছোঁ এই চাওক পূৰা গামোচাকেইটি কিবা হৈছে কি মজা আপোনালোকে নিশ্চয় লৈ ল'ব এনেকুৱা পেনৰ নামটো আগতে গ'লোঁ চাগে আপোনালোকে চাব চাই কিনি লৈ ল'ব কিমান লয় অসমত তো কেৰেলাতো 3,300 টকা আপোনালোকক কৈয়ে দিছোঁ অসমত কিমান বাৰ লয় আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাই দিব এবাৰ তো গম পালি তো আৰু দেৰি কিয় আপোনালোকে মোৰ চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি লোৱা আৰু লাইক শ্বেয়াৰ পূৰা কৰি দিব একদম মানুহ যাওঁ মানুহ দি দিব শ্বেয়াৰ কৰি আপোনাৰ দি দিব গম পালি একদম লাইক মাৰি দিব দেৰি চেৰি নকৰিব তো আজি একদম শান্তিত শুব পাম দুদিন মানে একদম শুবলৈ শান্তি পোৱা নাছিলে পূৰা একদম মানে কিবা মচ্ছৰ কামুৰি পূৰা গৰমত পূৰা কাপোৰ ভিজি এনেকৈ শুব নপৰা গৈছে কিন্তু আজি পানী নতুন পেণ্ট আনিলোঁ আজি শুই আৰামৰ ৰিম'টটো দবাই শুই থাকিম পূৰা মানে ৰাতি আৰাম টোপনি গৈ থাকিম গাছ মোৰ মানে মাতাৰ ওচৰতে মানে বৰ্ড ফিটিং কৰা আছে মোবাইল চাৰ্জ কৰিম মই এতিয়া মোৰ মোবাইল 2টা মোবাইল আছে এইটো চাৰ্জ অৱস্থা নাই আৰু দেই 2টা মোবাইল আছে এটা ভিডিঅ' কৰি আছোঁ এটা আছে এইটো মানে চাৰ্জ কৰোঁ আমি মানে এতিয়া চাৰ্জ কৰি আৰামত পেনৰ চুইচ টিপি আমি চাই থাকোঁ তো গাইজ আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকে দেৰি নকৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব কমেণ্ট কৰি জনাব বেল আইকনটো দবাই দিব অ'কে গাইজ এটা নেক্সট ভিডিঅ'ত আপোনালোক গতিকে লগ পাব অ'কে